এটা কামত নিজকে কেনেকৈ হেৰুৱাই পেলাব, কেনেকৈনো ফ্ল' ষ্টেট লাভ কৰিব। আজিৰ যুগত আমাৰ সমস্যাসমূহেই হ'ল যে আমি যিকোনো এটা কাম কৰোঁতে সোনকালে ডিষ্ট্ৰেক্টেড হৈ যাওঁ, সোনকালে আমাৰ মনটো ডাইভাৰ্ট হৈ যায়, সোনকালে আমি ব'ৰ হৈ যাওঁ, যাৰ বাবে আমি ভবামতে ফলসমূহ পাব নোৱাৰোঁ আৰু অৱশেষত আমাৰ মনবোৰ নিৰাশাৰে ভৰি পৰে। ইয়াৰ কিতাপখনৰ এটা চেপ্টাৰত এই কথাটো উল্লেখ কৰা আছে যে আপুনি কেনেকৈ ফ্ল' ষ্টেট লাভ কৰিব, অৰ্থাৎ যিকোনো এটা কাম কৰোঁতে কেনেকৈ আপুনি সেই কামটোৰ অংশ হৈ পৰিব আৰু সেই কামটোত আত্মহাৰা হৈ পৰিব। নমস্কাৰ, আজিৰ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ ভিডিঅ'ৰ টাইটেল হৈছে ফাইণ্ড ফ্ল' ইন এভৰিথিং ইউ ডু। ফ্ল' ষ্টেট বুজিবৰ বাবে আমি দুটামান উদাহৰণ ল'ব পাৰোঁ। যেনে ধৰক আপোনাৰ মন পচন্দৰ এখন ৱেব ছিৰিজ চাওঁতে যেনেদৰে আপুনি সময়ৰ উমান নাপায়, আপোনাৰ মন পচন্দৰ এখন চিনেমা চাওঁতে যেনেদৰে আপুনি সময়ৰ উমান নাপায়, বা কেতিয়াবা খুব মন গ'লে ৰন্ধনত যেতিয়া নিজকে হেৰুৱাই পেলায়, বা যিসকলে ড্ৰয়িং কৰে, ছবি আঁকে, তেওঁলোকে যেতিয়া ছবি আঁকোতে সময়ৰ একো উমান নাপায়, তাকে আমি কওঁ ফ্ল' ষ্টেট এচিভ কৰা, অৰ্থাৎ নিজকে সেই কামটোত হেৰুৱাই পেলোৱা। ইকিগাই কিতাপখনত এই ফ্ল' ষ্টেটৰ বাবে আৰু এটা উদাহৰণ দিয়া হৈছে যে যেতিয়া আমি ভাল পোৱা এখন উপন্যাস পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ আৰু সন্ধিয়া সময়ত পঢ়িবলৈ আৰম্ভ কৰোঁ আৰু কেতিয়া নিশা হৈ গ'ল আমি গম নাপাওঁ, সেই তেনেধৰণৰ পৰিস্থিতিসমূহ ফ্ল' ষ্টেটত থকা বুলি কোৱা হয়। ঠিক তেনেকৈ ইয়াৰ বিপৰীতটোও সত্য। যদিহে আপুনি ভাল নোপোৱা, ফ্ল' ষ্টেট এচিভ কৰিব নোৱাৰা কাম এটাত নিজকে নিয়োজিত কৰি ৰাখে, আপুনি অতি সোনকালেই ব'ৰ হৈ যাব। ফ্ল' ষ্টেট লাভ কৰাটো দূৰৰে কথা, আপোনাৰ বাবে গোটেই সময়টোৱে শ্ল' হৈ পৰিব। ইয়াকে কোৱা হয় সময়ৰ ৰিলেটিভিটি। এই ৰিলেটিভিটিক বুজাবৰ বাবে আইনষ্টাইনে এষাৰ কথা কৈছিল যে এটা গৰম ষ্ট'ভত 1 মিনিটৰ বাবে হাত থোৱাটো 1 ঘণ্টাৰ দৰে লাগে, কিন্তু এজনী মৰমলগা ছোৱালীৰ লগত যদি আপুনি পাৰ্কত 1 ঘণ্টা সময়ো পাৰ কৰায়, তেতিয়া কিন্তু সেই সময় মাথো 1 মিনিটৰ দৰেহে লাগে। আচলতে আনন্দ লাভ কৰাৰ কোনো নিৰ্দিষ্ট মন্ত্ৰ নাই। ইয়াৰ উপায় এটাই যে যেতিয়া আমি ফ্ল' ষ্টেট পাওঁ, আমি তেতিয়া এটা অবৰ্ণনীয় অনুভৱ নিজৰ ভিতৰত অনুভৱ কৰোঁ, আৰু এবাৰ যদি এই অনুভৱটো আমি লাভ কৰি যাওঁ, যিকোনো পৰিস্থিতিতে আমি পুনৰ এইটো অনুভৱ লাভ কৰিব বিচাৰোঁ, যাৰ বাবে আমি নিজকে বাৰে বাৰে ফ্ল' ষ্টেটত নিবলৈ চেষ্টা কৰি থাকোঁ। সেয়েহে লাহে লাহে ফ্ল' ষ্টেট লাভ কৰিবৰ বাবে বা লাহে লাহে ফ্ল' ষ্টেটৰ নিচা লগাবৰ বাবে আমি নিজকে প্ৰথমতে সেইবিলাক কামত নিয়োজিত কৰিব লাগিব য'ত আমি সহজে ফ্ল' ষ্টেট লাভ কৰিব পাৰোঁ। কিন্তু এটা কথা ধ্যান ৰাখিব, যাতে সেই কামটো ইমিডিয়েট প্লেজাৰ দিয়া কাম হ'ব নালাগে। সকলো কথা বাৰু বুজিলোঁ, কিন্তু ফ্ল' ষ্টেট লাভ কেনেকৈ কৰিম? ফ্ল' ষ্টেট লাভ কৰিবৰ বাবে ল'বলগীয়া কেইটামান ব্যৱস্থা ইকিগাই কিতাপখনত উল্লেখ কৰা হৈছে। সেইকেইটা হ'ল, আপুনি কি কৰিব সেইটো জনাটো দৰকাৰী, অৰ্থাৎ আপোনাৰ অবজেক্টিভ কি হ'ব সেইটো ক্লিয়াৰ কৰি জনাটো প্ৰয়োজনীয়। আৰু সেই অবজেক্টিভটো কমপ্লিট কৰিবৰ বাবে আপুনি কি কাম কেনেকৈ কৰিব সেইটো ডিষ্টিংটিভলি জনাটো জৰুৰী। আৰু যেতিয়া আপুনি কামটো কৰিব, সেই কামটো কিমান ভালকৈ কৰিব পাৰিব সেই বিষয়েও জনাটো কিন্তু দৰকাৰী। আপুনি নিৰ্দিষ্ট কৰা কামটোৰ বাবে জৰুৰী স্কিল অথবা জৰুৰী দক্ষতাখিনি গোটাই লোৱাটো বহুত প্ৰয়োজনীয়। প্ৰথম পইণ্টটোৱে হৈছে যে চুজ এ ডিফিকাল্ট টাস্ক, অৰ্থাৎ অলপ টান কাম এটা হাতত লওক, কিন্তু ধ্যান ৰাখিব যে কামটো অলপহে টান হ'ব লাগে, আপোনাৰ সাধ্যৰ বাহিৰত হ'ব নালাগে। অৰ্থাৎ এনেকুৱা কেইটামান প্ৰত্যাহ্বান হাতত লওক যিকেইটা সম্পূৰ্ণ কৰিব পৰাটো সম্ভৱ, কিন্তু তাৰ বাবে আপুনি আপোনাৰ কমফৰ্ট জ'নৰ পৰা অলপ বাহিৰত ওলাবলগীয়া হ'ব। যদি আপুনি চুজ কৰা কামটো আপোনাৰ দক্ষতা বা স্কিল ছেটৰ তুলনাত বহুত সহজ হয়, আপুনি সোনকালেই ব'ৰ হৈ যাব আৰু ফ্ল' ষ্টেট লাভ কৰিব নোৱাৰিব। আৰু যদিহে কামটো বহুত টান হয়, তেতিয়া আপুনি কামটো কেতিয়াও শেষেই কৰিব নোৱাৰিব আৰু ফ্ল' ষ্টেট তেতিয়াও লাভ কৰিব নোৱাৰিব। আপুনি যদিহে ছায়েন্সৰ গ্ৰেজুৱেট অথবা ক্লাছ 10 লেভেলৰ মেথছ আপুনি ভালকৈ কৰিব পাৰে, তেতিয়া আপুনি যদি ক্লাছ 5 লেভেলৰ মেথছখিনি কৰিবলৈ লয়, নিশ্চয়কৈ আপুনি ব'ৰ হ'ব। তাত আপুনি ব'ৰ নহ'বৰ বাবে, ফ্ল' ষ্টেট লাভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ জেনেৰেল এপ্টিটিউড বা মেথছসমূহ প্ৰেক্টিছ কৰি চাব পাৰে, যিবিলাক নেকি ক্লাছ 10 লেভেলৰ হয়। তেতিয়া আপুনি ফ্ল' ষ্টেট লাভ কৰিব পাৰিব আৰু সেই অবৰ্ণনীয় অনুভৱটো লাভ কৰিব পাৰিব। দ্বিতীয় পইণ্টটো হৈছে হেভ এ ক্লিয়াৰ কংক্ৰিট অবজেক্টিভ। আপুনি যদি আজিৰ দিনটোত কেইটামান নিৰ্দিষ্ট কাম কৰিম বুলি হাতত লৈছে, তেন্তে প্ৰথমতে ডিচাইড কৰি লওক যে দিনটোৰ কোন সময়ত কোনকেইটা কাম কিমান দেৰি কৰিব, তেতিয়া ফ্ল' ষ্টেট লাভ কৰিবলৈ যথেষ্ট সহজ হ'ব। কিন্তু এটা কথা মনত ৰখাটো দৰকাৰ যে লক্ষ্যৰ ফালে আগবাঢ়ি যাওঁতে আমি ভ্ৰান্ত ধাৰণাসমূহ আমাৰ মনত ৰাখিলে নহ'ব।
আমি মাথো ফ্ল' ষ্টেটত থাকি কামটো কৰিব লাগিব, অৰ্থাৎ ভৱিষ্যতৰ কথা ভাবি সময় নষ্ট কৰিলে নহ'ব, আমি মাথো বৰ্তমান সময়ত থাকিব লাগিব। উদাহৰণস্বৰূপে ধৰিব পাৰে যে আপুনি যদি এজন দৌৰবিদে দৌৰা সময়ত তেওঁৰ বৰ্তমানত নাথাকি তেওঁ জিকাৰ পিছত গ'ল্ড মেডেলটো ঘৰত ক'ত থ'ব, টিভি ইণ্টাৰভিউত কি কথা ক'ব, তেওঁক যেতিয়া চবেই কান্ধত তুলি লৈ যাব তেওঁ কেনেকুৱা ৰিয়েকশ্যন দিব, যদি এইবিলাক ভাবি থাকে তেওঁ জানো জিকিব পাৰিব? তো ইয়াৰ অৰ্থ এটাই যে আপুনি বৰ্তমানত থাকক, বৰ্তমানত থাকি ফ্ল' ষ্টেটত প্ৰত্যেকটো কাম সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰক। থাৰ্ড পইণ্টটো হৈছে কনচেনট্ৰেট অন ছিংগল টাস্ক। এটা সময়ত মাথো এটা কামতেই মনোনিৱেশ কৰক। যদিহে আপুনি এটা সময়ত ছিংগল টাস্ক কৰে, আপোনাৰ ফ্ল' এচিভ কৰিবৰ বাবে যথেষ্ট সহজ হয়। আনহাতে যদি আপুনি মাল্টিটাস্কিং কৰে, ফ্ল' এচিভ কৰাটো যথেষ্ট কষ্ট হৈ পৰে। ছিংগল টাস্ক কৰিলে আপোনাৰ প্ৰডাক্টিভিটি বাঢ়ে, আনহাতে যদিহে আপুনি মাল্টিটাস্কিঙত নিজকে নিয়োজিত কৰি ৰাখে, আপোনাৰ প্ৰডাক্টিভিটি কিন্তু 60% পৰ্যন্ত কমি যাব পাৰে। এটা কামতে মনোনিৱেশ কৰি থাকিলে ভুল হোৱাৰ সম্ভাৱনাও কমি থাকে। আৰু যদিহে আপুনি কনচেনট্ৰেট কৰে মাথো এটা টাস্কত, তেতিয়া আপুনি শান্তিৰে সুস্থিৰে কামটো শেষ কৰিব পাৰে। আনহাতে যদি আপুনি মাল্টিটাস্কিং কৰে, বহুত ষ্ট্ৰেছ ফিল হয় যে আমি কামটোৰচোন একো আৰম্ভণি কৰিবই পৰা নাই, একো আগেই বাঢ়িব পৰা নাই, এনেধৰণৰ কিছুমান ষ্ট্ৰেছে দেখা দিয়ে। ফ্ল' ষ্টেট লাভ কৰিবৰ বাবে আমি আমাৰ দৈনন্দিন জীৱনতো কেইটামান কাম কৰিব পাৰোঁ। ইকিয়া কিতাপখনে আৰু কেইটামান কথা কৈছে যে আপুনি এইকেইটা নিজৰ দৈনন্দিন জীৱনত এডাপ্ট কৰিব পাৰে। যেনে ধৰক শুই উঠাৰ 1 ঘণ্টাৰ পিছলৈকে আৰু শোৱাৰ 1 ঘণ্টা আগলৈকে আপুনি আপোনাৰ স্ক্ৰীনসমূহ অফ কৰি থ'ব পাৰে। ইট মে বি ইয়ৰ মোবাইল স্ক্ৰীন, ইট মে বি ইয়ৰ লেপটপ, টিভি স্ক্ৰীন। আৰু যেতিয়া আপুনি কোনো এটা কাম কৰিছে, ফ্ল' ষ্টেট এচিভ কৰিব বিচাৰিছে সেই কামটোত, তেতিয়া আপুনি আপোনাৰ মোবাইলটো ছুইচ অফ কৰি থ'ব পাৰে। আৰু যদিহে পচিবল হয়, যদিহে সম্ভৱপৰ হয়, সপ্তাহত এদিন টেকন'লজিকেল ফাষ্টিং ৰাখিব লাগে। অৰ্থাৎ টেকন'লজিকেল ফাষ্টিং মানে যে এটা দিন আপুনি এনেকুৱা ৰাখিব লাগে সপ্তাহটোত, যিটো দিনত আপুনি ইণ্টাৰনেট হওক বা আপোনাৰ মোবাইল ফোনৰ পৰা আপুনি নিজকে কাট আউট কৰি ৰাখিব পাৰিব। কামসমূহ কৰোঁতে পম'ড'ৰ টেকনিক এপ্লাই কৰিব পাৰে। প্ৰয়োজনীয় কথা যে আমাৰ ব্ৰেইনটো সদায় ডিষ্ট্ৰেক্ট হ'বলৈ চেষ্টা কৰিবই। আপুনি হয়তো অনুভৱ কৰিছে যে যেতিয়া আপুনি পঢ়িবলৈ বহে বা যিকোনো এটা কাম কৰিবলৈ বহে, হঠাতে কিবা চিন্তা এটা মনলৈ আহে আৰু আপুনি তুৰন্তে এখন বেলেগ পৃথিৱী পাই যায়। এইটো কোনো এবনৰ্মেল কথা নহয়, এইটো নৰ্মেল কথাই। ইয়াৰ বাবে আমি মাথো মাইণ্ডফুলনেছ হ'ব লাগে, অৰ্থাৎ আমি আমাৰ মনটোক, আমাৰ মগজটোক সচেতন কৰি ৰাখিব লাগে যে কোন সময়ত কোনটো চিন্তা আহিছে আৰু কোনটো চিন্তা আমাৰ বাবে প্ৰয়োজনীয়, কোনটো চিন্তা আমি ধ্যান দিব লাগিব, কোনটো আমি নালাগে। মাথো আমাৰ দায়িত্ব হ'ব ইমানেই যে আমাৰ মনটো ডিষ্ট্ৰেক্ট হৈ যোৱাৰ পিছতো আমি সেই মনটোক জোৰকৈ ঘূৰাই আনিব লাগে আমাৰ কামলৈ। এনেধৰণে ট্ৰেইনিং কৰোঁতে প্ৰত্যেকটো কামতে আমি ফ্ল' ষ্টেট লাভ কৰিবলৈ সক্ষম হ'ম, যাৰ বাবে আপুনি, মই জীৱনৰ সফল ক্ষণসমূহৰ সাক্ষী হ'ব পাৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, শুনি ভাল পালে। যদিহে ভাল পালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ভিডিঅ'টি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনাৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আশা কৰিছোঁ আপোনাৰ ভাল হ'ব, আপোনাৰ ভাল হৈ আছে, আপুনি জীৱনত সফল হ'ব। ধন্যবাদ।